বেচেৰীজনী সন্ধিয়াৰ পৰা অকল গালি খাই যে। নমস্কাৰ সকলোকে, মই জ্ঞানদীপ, আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভালে আৰু। তো আজিৰ ভিডিঅ'টো হ'ব আমাৰ যিটো চেলেঞ্জ ভিডিঅ' চলি আছিলে, চেলেঞ্জ ভিডিঅ'টোৰ আজি ফাইনেল ৰাউণ্ড হ'ব। ছেকেণ্ড চেলেঞ্জটোত আমাৰ উইনাৰ হ'ল এইফালে বাইদেউগৰাকী, সেইটো কাৰণে এতিয়া ফাৰ্ষ্ট ৰাউণ্ডৰ উইনাৰ কথাখিনি কৈ আছিলোঁ, ৰখাই দিলি। নমস্কাৰ দিছিলোঁ। যিহেতু এতিয়া ফাৰ্ষ্ট ৰাউণ্ডৰ উইনাৰ মই হৈ আছোঁ আৰু ছেকেণ্ড ৰাউণ্ডৰ উইনাৰ হ'ল আমাৰ এইফালে বাইদেউগৰাকী, সেইটো কাৰণে এতিয়া দুইটা 50-50 হ'ল আৰু এতিয়া আজি হ'ব ফাইনেল ৰাউণ্ড। আজিৰ চেলেঞ্জটো ঠিক এনেকুৱা ধৰণৰ হ'ব। হাইডাল লৈ ড্ৰাইভাৰডাল লৈ একেটা ৰুমতে যাওঁ, তাত মানে চবফালে হোৱাইট ভাল লাগে। চ' আজিৰ ভিডিঅ'টো ইমান তেনেকৈ দীঘল নহ'ব চাগে। আৰু আজিৰ চেলেঞ্জটো হ'ব গেমটোৰ নামটো মানে কথাটো কৈ লওঁ মই, মানে গেমটোৰ নাম কি সেইটো নাজানো, নাম আছে চাগে বা নাথাকিব পাৰে। মানে গেমটো এনেকুৱা হ'ব, মানে আপোনালোকে চালে গম পাই যাব বাৰু গেমটো কেনেকুৱা কি হয়। নামটো আছে চাগে, নাম চাম নাজানো খালি মই। চ' এতিয়া আমি লাহেকৈ ষ্টাৰ্ট কৰিম। দম এটা দিলোঁ। বেচেৰীজনী সন্ধিয়াৰ পৰা অকল গালি খাই যে, মাৰ পৰা অকণমান দেৰি গালি খালে, এতিয়া মোৰ পৰা পালে। উৎপাত কৰি থাকিলে গালি দিবই লাগে। চ' তাকে এতিয়া আজি হ'ব ফাইনেল ৰাউণ্ড। তুমি সাজুনে? আৰু ওচৰলৈ নিলওঁ, নহ'লে মাতটো ভালকৈ নাযাব। বাহিৰত মানে বৰষুণ দি আছে, সেইটো কাৰণে মাতটো অলপ প্ৰব্লেম দিব পাৰে আৰু বেকগ্ৰাউণ্ডত বৰষুণৰ চাউণ্ডটো আহি দিব পাৰে, অলপ মিলাই ল'ব আৰু। চ' এতিয়া আমি গেমটো ষ্টাৰ্ট কৰোঁ। আৰু পইণ্ট 5টা ফাৰ্ষ্ট যোনে পাই যায় 5 পইণ্টত জিকা হ'ব। প্ৰথম বোলে তই হাঁহিলি, মই পইণ্টটো পালোঁ। 5টা পইণ্ট যোনে পায় আগে যোনে 5টা পইণ্ট পাই যায় সি উইনাৰ হৈ যাব। খালি হাঁহিব নালাগিব। আৰু যোন হাৰে তাৰ অৱস্থাটো কি হ'ব ভিডিঅ'টোৰ শেষৰ ফালে ক'ম। এতিয়া দেখা যাওক। চ' আমি এতিয়া গেমটো ষ্টাৰ্ট কৰোঁ। ৰেডি? এই কেমেৰা চালে নহ'ব, মোৰ মুখত চাব লাগিব আৰু মই তোৰ মুখলৈ চাব লাগিব। মানে এনেকৈ হাঁহিলে হ'বনে? হাঁহিলে হ'ব। হহা মানে হহা আৰু যেনেকৈ হাঁহিটো ৰখাব লাগিব। অঁ সেইটো অঁ, মই নামটো নাজানো, সেইটো কাৰণে এতিয়া ষ্টাৰ্ট কৰোঁ। চ' 1 তই ফালে মোৰ চকুলে চাব লাগিব, মুখলৈ নহয়। মই অথনি মুখলৈ বুলি ক'লোঁ আৰু মই তোৰ চকুলে। ষ্টাৰ্ট কৰোঁ। 1 2 3 ষ্টাৰ্ট। এটা পইণ্ট মোৰ হ'ল। এটা পইণ্ট পালোঁ। বহুত হাঁহি উঠি আছে। ৰেডি হৈ লওক। ষ্টাৰ্ট। $2,000 years later. So 2টা পইণ্ট পালোঁ। মই উইনাৰ চাগে ওলাইছে আৰু লাহে লাহে। তোৰ চকুলে চাই আছোঁ মই। 2টা পইণ্ট মই পাই আছোঁ। এতিয়া 3 নম্বৰ ষ্টাৰ্ট। একো কৰাই নাই, নিজে এক্টিং কৰি নিজে হাঁহি আছে। মই নিজকে দেখি হাঁহি উঠিলে। নিজকে 3টা পইণ্ট পালোঁ। উইনাৰ ওলাইছে লাহে লাহে। সাজু হোৱা নাই। মই একদম এনেকৈ হেৰি পাওঁ। ৰেডি কৰোঁ? তই কৰ।
ডাইৰেক্ট 3 ষ্টাৰ মোৰ নেখাওঁ টোল নালাগে চাই मुझे क्या भागता है तू ছোৱালী নকৰোঁ मेरे को हंसी नहीं आती है মই ক'ব লৈছোঁ যে ছোৱালী বুলি ভাবোঁ আৰু বাকী কি ভাব তই জানো বুলি ক'ব লৈছোঁ মই সেই কথাটো কওঁ বুলি ভাবিয়ে মনত এনেকুৱা হাঁহি উঠিলে এইটো বহুত দিন থাকিলে এটা আৰু 3টা দেই ষ্টাৰ্ট মোবাইলে মই 2টা পইণ্ট পালো yes তই পালি বহুত কষ্টৰে পাইছিলোঁ 2টা 3টা ভিডিঅ'টো দীঘল হ'ব দিব এতিয়া তই হাঁহ সোনকালে ষ্টাৰ্ট সৰু খাইলোঁ হাঁহি বক কিবা লাগিব বুলি 1 2 3 গো তই ভাবি ল মই লিপষ্টিক তিনটা কথাটো কওঁ বুলি নহয় মনৰ ভিতৰতে ভাবি পাওঁ কথাটো এনেকুৱা আহিছে এবাৰ গৈ আৰু 2টা পইণ্ট আছে 2টাৰে চিকেন চাগে মই খাওঁ গো চকুত কাজল ইৰঙা হেৰি উঠা প্লাষ্টিক তো ভাব মোৰ মুখত লাগিছে ভাব মেখেলা চাদৰ পিন্ধি আছা ৰঙা বোলে চাৰিটা পইণ্ট আৰু এটা কি হলো পিছতো কমে এবাৰ লাষ্ট পইণ্ট বে মোৰো নকওঁ নেখাওঁ একো নেভাবোঁ নকওঁ একোৱে নকৰিবা মই একোৱে ভাবি নালাগো অকল তোৰফালে চালো মই ভাবি পাওঁ আকৌ কথাটো মই কথাটো ক'বলৈ নোৱাৰোঁ মনতে ভাবি পাওঁ নাই তেনেকুৱা হৈ থাকে মানে 1 2 3 গো ভাবি লওঁ তোৰ 2 বছৰ পিছত তাই ওলালে তাকে তই আহিলি ষ্টাৰ্ট হোৱা নাছিলে চাগে ষ্টাৰ্ট হোৱাৰ পিছত ভাল আছিল হ'ব দে চাৰিটা লাষ্ট পইণ্ট Oh my god. দাড়ি ওলালে কিনো আমি 1 2 3 এনেকৈ পাক্কা হৈ গ'ল এই ঠাণ্ডা গুদাম হৈ যাব চবকে চাম কিমান হেৰি উঠাই ল'ব লাগে ইমান কষ্ট হৈছিলে বহুত কষ্ট কাৰণে হাঁহি ৰখাটো চকু পানী ওলাই গ'ল কিন্তু বৰষুণ যাব বহুত জোৰছে দি দিলে চ' ফাইনেলি ওলাই গ'ল আমাৰ চেলেঞ্জ ভিডিঅ'ৰ চেলেঞ্জ চ' ফাইনেলি মই কৈ লওঁ উইনাৰজনক এতিয়া তুমি চিনাক্ত কৰি দিয়া চিনাক্ত কোৱা
আপোনালোকে এতিয়া দেখিলেই মই হাঁহি পালোঁ আচলতে মই হহা নাছিলোঁ দাদাই হাৰিলে মই জিকিলোঁ So finally আমাৰ চেলেঞ্জ ৰাউণ্ডৰ উইনাৰ ওলাই গ'ল কি হ'ল কৈছো যে so ওলাই গ'ল আৰু উইনাৰ হৈছে চিনাকি কৰা এইবাৰ মই নিজে দাঙিলোঁ so চেলেঞ্জ ভিডিঅ' আজি খতম হ'ল আৰু লগতে উইনাৰ হ'লো মই এতিয়া হৰাটোৰ শাস্তি হ'ব ঠিক এনেকুৱা ধৰণৰ কোনোবা এদিন সেইটো ব্লগ কিমান ভাল লাগিলেহেঁতেন মইতো ৰাতিপুৱা মই উঠাৰ পৰা কাম পালোঁহেঁতেন so মানে so যিহেতু এই হাৰিলে সেইটো কাৰণে এতিয়া গোটেই দিনটো মোৰ কথা শুনিব লাগিব কোনোবা এটা দিন আৰু সেইটো দিন আপোনালোকলৈ মই ব্লগ এটা আগবঢ়াম যে কি কৰাওঁ মই সকলোখিনি আপোনালোকক দেখুৱাম আৰু তাকে হৰাটোৰ এতিয়া অৱস্থা এনেকুৱা হ'ব যদি মই জিকিলোহেঁতেন মই জিকিলোঁ যদি তই জিকিলি ভাবিছা সেইটোৱেতো কেনেকুৱা কাম হ'ব তোৰ জীৱনত সেইটো মনত থাকিবলগীয়া দিনলৈ চ' আজিও মই ভাবিছিলোঁ যে ভিডিঅ'টো বেছি দীঘল নকৰোঁ কিন্তু ভিডিঅ'টো আজিও বহুত দীঘল হৈ পৰিলে কিয় হৈ যায় চ' বেকগ্ৰাউণ্ডত বহুত বৰষুণ দি আছে আৰু এইফালে কিবা গুটি এটা উঠিলে মোৰ এই অৱস্থা এতিয়া সেইদিনাখনি ইমান মাৰিছে হুইছেলটো মাছ মাংস নহয় বাৰু দাইলে বনাই আছে চ' তাকে এতিয়া সেইটো ভিডিঅ' আপোনালোকলৈ অতি সোনকালে আগবঢ়াম আৰু 3 দিনৰ পিছত 3 দিন বা 4 দিনৰ পিছত আপোনালোকলৈ সেই ব্লগটো আগবঢ়াম কোনোবা এটা দিন মই গোটেই দিনটো কাম কৰাম মই শুনিম বুলি কৈছে এই বিশ্বাসঘাতকতা নকৰে বাৰু আৰু নুশুনিব লাগিলে চ' এতিয়া ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইয়াৰ পিছত আপোনালোকলৈ বহুত মজা ভিডিঅ' দুটামান আহি আছে আৰু ভাল খবৰটো মই অতি সোনকালে আপোনালোকক দিম বুলি ভাবিছোঁ মনত আৰু সেইটো কাৰণে কাম মই কৰি আছোঁ ভাবোঁ অতি সোনকালে যেন আপোনালোকলৈ আগবঢ়াব পাৰোঁ ভাল খবৰটো আৰু তাকে এতিয়া ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি আপোনালোক আমাৰ চেনেলটো নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ আৰু আপোনালোকে যদি ইউটিউবতকৈ আপডেটবিলাক সোনকালে পাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত আৰু এই ইনষ্টাগ্ৰামত চেক কৰি চাব পাৰে দুইটা ইনষ্টাগ্ৰামত আপডেটবিলাক আহি থাকে সোনকালে ইউটিউবতকৈ ত' তাকে ওলাই ধন্যবাদ ধন্যবাদ নুশুনিলে ৰেকৰ্ড হৈ থাকিব আৰু আজিৰ চেনেল